পোনপ্ৰথমে মই অসমবাসী ৰাইজ আৰু বিটিআৰবাসী ৰাইজলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই পবিত্ৰ দিনটোত মই আৰু আমাৰ মাছবাট সমষ্টিৰ অন্তৰ্গত সকলো UPPL দলৰ কাৰ্যকৰ্তাই এটা হোলী যাত্ৰা, হোলীৰ ৰং যেনেকৈ সুন্দৰ, যেনেকৈ বিভিন্ন ৰঙৰ মানুহৰ চিন্তা চৰ্চা ৰঙেৰে ভৰি আৰু বিটিআৰ অঞ্চলত বা এই অঞ্চলত সকলো জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰে। আৰু আমি এই অঞ্চলত এটা ধাৰ্মিক আৰু আমাৰ অঞ্চলত এটা পৰিৱৰ্তন, এটা চিন্তা চৰ্চাৰে আমি আজিৰ এই পবিত্ৰ দিনত বাইক ৰেলী কৰি আমি হোলী খেলিবলৈ ওলাইছোঁ। আৰু হোলী হ'ল আমাৰ জাতীয় এটা চেতনা। হোলী অকল অন্য ৰাজ্যত নহয়, অসমতো বিভিন্ন নামঘৰত, বিভিন্ন শিৱ মন্দিৰত। গতিকে আমি হোলী এই পবিত্ৰ দিনত হোলী যাত্ৰা হিচাপে UPPL দলে আজি শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত এটা আমি বাইক ৰেলী ওলাইছোঁ। গতিকে পুনৰবাৰ মই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনত লৈ আমি খুব ফুল ছুইঙত কাম কৰি আছোঁ। নিৰ্বাচনৰ লক্ষ্য ৰাখি আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে। আৰু মাজবাটত বিশেষকৈ এবাৰ ৰাইজেই নতুনত্ব বিচাৰিছে। মাজবাটত এইবাৰ ৰাইজেই নতুন বিধায়ক ৰাইজেই বিচাৰিছে। গতিকে ৰাইজেই যি ধৰণত বিচাৰিছে তেনেকেই হ'ব। ৰাইজৰ চিন্তা চৰ্চা মতে UPPLে কাম কৰি আছে। গতিকে অনাগত দিনত ৰাইজৰ যি চিন্তা, ৰাইজৰ যি আশা, এয়া পূৰণ হ'ব নিশ্চিত। চৰণ বৰুৱাই কৈছে যে বিৰোধী শূন্য মাজবাট বুলি কৈ আছে। চাওক, তেওঁ যি অহংকাৰেৰে যি কথাটো শূন্য বুলি কৈছে, গতিকে সেইটো তেখেতৰ মন্তব্য। গতিকে কোনোবাই যদি অহংকাৰ কৰি শূন্য বুলি কয়, শূন্যৰ মূল্যটো তেখেতে জানিব লাগিব। শূন্যৰ আগত যদি আমি যদি 5 বহাই দিওঁ, শূন্যৰ আগত যদি 2 বহাই দিওঁ, তেতিয়া শূন্যৰ মূল্য কোনোবাই বুজি পাব। সেইকাৰণে শূন্যটো ইমান তেখেতে যদি বেলেগ ধৰণত ব্যৱহাৰ কৰিছে আমি নাজানো। কিন্তু আমি সঁচাকৈ ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ। ৰাইজৰ লগত আমি আছোঁ। ৰাইজে নিশ্চয় বিবেচনা কৰিব। কি হ'ব ছাৰ, কংগ্ৰেছৰ লগত এলায়েন্স হ'ব পাৰে নেকি? চাওক, সেইটো শীৰ্ষ নেতৃত্বই ইয়াৰ ওপৰত ডিচিশ্যন দিব। তেখেতসকলে ক'ব। আমি কাৰ্যকৰ্তা হিচাপে ৰাইজৰ মাজত থাকি কাম কৰিবলৈ ওলাইছোঁ। সেইটো আমাৰ ক'বলগীয়া কথা নহয়। BJPৰ 2টা আছে। এটাতো কোনোবা ভাল এজন ব্যক্তিক দিয়াৰ কথা সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে তেখেতৰ ঘোষণা মতেই হ'ব মোৰো এটা বিশ্বাস। গতিকে ভাল ৰাইজৰ সভাত ভাল এটা ৰিজাল্ট আহিব যেন মোৰো অনুভৱ হৈছে। এতিয়া সংখ্যালঘু ৰাইজ খুব এটা বিপদত আছে। তেখেতসকলে এইবাৰ MLA ইলেকশ্যনত BJPৰ বিৰুদ্ধে ভোট মাৰিব। সংখ্যালঘু ৰাইজ এইবাৰ BTCত BPFৰ বিৰুদ্ধে ভোট মাৰিব। সেয়া নিশ্চিত। ৰিজাল্টৰ দিনাখন আপোনালোকে গম পাব।